নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ আমাৰ ড্ৰেগন পেংষ্টাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Excuse me. তোমাক হৈ আছে নেকি? ক'ত সেইফালে? অঁ, তুমি এইফালেও অহা যোৱা কৰা ন সদায়? সদায় তোমাক চাই থাকোঁ। হাঁহিব নালাগে, শুনিবা কথাখিনি শুনিলা? কমপ্লিট কৰিব দিয়ে। অঁ শুনা, পেংক এটা আছিলে, দেখিছোঁ বাৰু, এনেই সুধিছোঁ ইয়াতে মানে। ঘৰ কোন? নাহনি। এইফালে অহা যোৱা কৰা, সদায় থাকিম, চাম, ভাল লাগিলে। সদায় নাহা, আকৌতো আহিবা, এতিয়া থাকিম, চাম ন সদায়। বয়ফ্ৰেণ্ড আছে নে? বয়ফ্ৰেণ্ড আছে? বাদ দিয়া তাক, বাদ দিয়া। ইমান চিৰিয়াছ নে? বাদ দি দিয়া, মোৰ ভাল লাগিছে তোমাক। হা, মোৰ ভাল লাগিছে, শুনিছা? তালৈ মেছেজ কৰিব নালাগে, বাদ দি দিবা নে? মই বেয়া নেকি? হা, বাদ দিব নোৱাৰা? এইফালে শুনা, এক মিনিট ৰৈ দিয়া। জাষ্ট ধেমালি কৰি আছিলে, কেমেৰা হৈ আছে। পেং এটা কৰি দিয়া, পিজিত থাকে। কথা এটা সুধিবলৈ আছিলে, এইফালে অহা যোৱা কৰা ন? তোমাক মই চাই থাকোঁ কি ইয়াতে বহি সদায়, চাওঁ মানে ভাল লাগে। শুনি যোৱা, কথাটো কমপ্লিট কৰিব লাগিছিলে। অঁ শুনা, পেংক এটা কৰি আছিলে দেই, পেংক এটা আছিলে। তোমাক ক'ৰবাত দেখিছোঁ, ৰাতি তুমি মেছেজ কৰা নেকি? মেছেজ কৰা মোলৈ, কি হ'ল? হয় নি? নাই, মোলৈ মেছেজ কৰা তুমি মোলৈ মেছেজ কৰা, ৰাতি মেছেজ কৰা। তুমি মোক সদায় কোৱা 9:30 বজাৰ পিছত অনলাইন আহিবা। এনেই কোৱা নাই? তোমাৰ গাৰ্লফ্ৰেণ্ড নি? কৈ নিদিয়া কি হয়? তোমাৰ গাৰ্লফ্ৰেণ্ড কি মানে? তোমাক লাভ কৰাটো কি মানে? কেছটো কি? আৰে শুনা, মোৰ লগত আজি 2 মাহমান হৈছে। ৰিলেশ্যনশ্বিপত আছে নেকি? ৰিলেশ্যনশ্বিপত আছে। নাম্বাৰটো তোমাৰ মই কেলৈ দেখুৱাই দিম? নাম্বাৰটো কেলৈ? তোমালোকক মই ভাঙিব বিচৰা নাছিলোঁ, গাৰ্লফ্ৰেণ্ড বুলি জনা নাছিলোঁ নহয়। 9:30 বজাত তুমি মোক সদায় অনলাইন মাতা, সদায়। আৰু তোমাৰ কথা মানি মই 9:30 বজাতে অনলাইন আহোঁ। আকৌ শুনা, নাই এইটো ক'ৰ পৰা আহে নাজানো, কাৰ নম্বৰত আহে নাজানো, মই এইবোৰ চিষ্টেম নাজানো। মুঠতে মাতা, আৰু তুমি ৰাতি মোক ভিডিঅ' কল কৰা। মোক কৈছে কথাটো যে এনেকৈ তুমি, মই চিনি পাওঁ ভালকৈ অলপ চলপ। নাম্বাৰটো মোৰ ওচৰত, কথাটো হয় না? ক'লো নাই, মোৰ ফোন দুটা আছে। এনেই নহয়, তুমি মোক পুৰা 10 বজা বা 10:30 তেনেকুৱা তুমি মোক ভিডিঅ' কল কৰা। 11:30 বজাৰ পৰা মানে মেছেজ কৰোঁ বুলি কোৱা মানে, হয় নাই? শুনা, প্ৰেংক আছিলে, ধেমালি কৰি আছিলোঁ। সেইটো নমাই দিয়া, ছাতিটো নমাই দিয়া, ৰ'দ নাই পৰা। সেইডোখন মেলি ল'লেই হ'ল দেখোন, সেইডোখন মেলি ল'লেই হ'ল। অ' হেল্ল', এইটো প্ৰেংক আছিলে দেই, ড্ৰেগন পেংষ্টাৰ ইউটিউবত চাবা, প্ৰেংক আছিলে।